নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোৱে জানে চেণ্ট্ৰেল গভৰ্ণমেণ্ট ফালৰ পৰা PM কিষাণ সন্মান নিধিৰ অধীনত প্ৰতিজন কৃষকক প্ৰতি বছৰে ৬,০০০কৈ টকা দিয়া হয়। আৰু যদি আপুনি এজন কৃষক আৰু আপুনি এই আঁচনিত এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰা নাই, সেই বিষয়ে আপোনাক জনাম কেনেকৈ আবেদন কৰিব, কি কি ডকুমেণ্টছ লাগিব আৰু আপুনি আবেদন নিজৰ মোবাইলতে কৰিব পাৰিব। ডকুমেণ্টছ আপোনাৰ প্ৰথমে আপোনাৰ আধাৰ কাৰ্ড থাকিব লাগিব আৰু আপোনাৰ বেংক ডিটেইলছ আৰু আপোনাৰ খাজনা ৰচিদখন লাগিব। আপোনাৰ অফিচিয়েল ৱেবছাইটৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি, কিন্তু ৰিচেণ্টলি আপোনাৰ এটা এপ লঞ্চ কৰা হৈছে। সেইটো এপৰ সহায়ত অতি সোনকালে ডাইৰেক্ট আমি কৰিব পাৰি। এপটো প্ৰথমে আপোনাৰ ডাউনলোড কৰিব লাগিব। আপুনি প্ৰথমে প্লে ষ্ট'ৰ অ'পেন কৰিব। প্লে ষ্ট'ৰ অ'পেন কৰাৰ পিছত আপুনি চাৰ্চ কৰিব PM কিষাণ গোল বুলি GOL লৈ চাৰ্চ কৰাৰ পিছত আপুনি দেখা পাব এই এপটো। এইটো আপুনি ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত চিম্পল ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত অ'পেন কৰিব। অ'পেন কৰাৰ পিছত নতুন এটা পেজ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপুনি 4 নম্বৰ অপশ্যনটো দেখা পাইছে, নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত লিখা আহিছে এণ্টাৰ আধাৰ নম্বৰ। আপোনাৰ আধাৰ নম্বৰটো এণ্টাৰ কৰিব। মই মোৰ আধাৰ নম্বৰটো এণ্টাৰ কৰি আছোঁ। আধাৰ নম্বৰটো এণ্টাৰ কৰাৰ পিছত ক্লিক হিয়াৰ টু কণ্টিনিউ ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ হ'ব। এইটো লোডিং হৈ আছে। লোডিং হোৱাৰ পিছত এনেকুৱা দেখা পাব ৰেকৰ্ড নট ফাউণ্ড উইথ গিভেন ডিটেইলছ, ডু ইউ ৱান্ট টু ৰেজিষ্টাৰ অন PM কিষাণ পৰ্টেল। আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ অ'পেন হ'ব। আপুনি প্ৰথমে নিজৰ ষ্টেটটো চিলেক্ট কৰিব, তাৰপিছত ডিষ্ট্ৰিক্টটো লিখিব, তাৰপিছত আপোনাৰ চাব ডিষ্ট্ৰিক্টটো লিখিব, তাৰপিছত নিজৰ ব্লকটো লিখিব। তাৰপিছত আপুনি নিজৰ ভিলেজখন ইয়াৰ পৰা চাৰ্চ কৰিব আৰু আপোনাৰ আছে ফাৰ্মাৰ নেম। ফাৰ্মাৰ নেমত আপোনাৰ আধাৰ কাৰ্ডত যি নাম লিখা আছে সেই নামটোৱে লিখিব। তাৰপিছত আপুনি জেণ্ডাৰ চিলেক্ট কৰিব, তাৰপিছত কেটেগৰী কৰাৰ পিছত আপুনি ফাৰ্মাৰ টাইপ দুটা আছে, মাৰ্জিনেল আৰু স্মল। আপুনি মাৰ্জিনেল হয় না স্মল খেতিয়ক হয় সেইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত বেংকৰ IFSC কোডটো এণ্টাৰ কৰিব। তাৰপিছত বেংকৰ নামটো লিখিব, তাৰপিছত আপোনাৰ একাউণ্ট নাম্বাৰটো লিখিব, তাৰপিছত আপোনাৰ ফুল এড্ৰেছটো লিখিব। লিখাৰ পিছত আপুনি কনচিছ গিভেনত ক্লিক কৰি আই এগ্ৰীত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ছাবমিট কৰিব। মই মোৰ ডিটেইলছখিনি এণ্টাৰ কৰি আছোঁ। ডিটেইলছখিনি লিখাৰ পিছত কনচিছ গিভেনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আই এগ্ৰী ক্লিক কৰি ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আকৌ তলত ছাবমিট লিখা আছে, এই ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ আহিব। ইয়াত আপোনাৰ মোবাইল নম্বৰ লিখিব, তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ, তাৰপিছত ফাদাৰ মাদাৰ বা হাজবেণ্ডৰ নাম লিখিব, তাৰপিছত লেণ্ড ডিটেইলছ। ইয়াত আপোনাৰ যিটো আপোনাৰ মাটি আছে নিজৰ যদি থাকে তাত ছিংগল লিখিব, আৰু যদি আপোনাৰ ফেমিলিৰ লগত আছে বা পৰিয়ালৰ লগত আপোনাৰ মাটি আছে তেতিয়াহ'লে আপোনাৰ জইণ্টত ক্লিক কৰিব। তাৰপিছত আপোনাৰ মাটিৰ ছাৰ্ভে নম্বৰটো লিখিব, তাৰপিছত ডাক নম্বৰটো লিখিব, তাৰপিছত এৰিয়া পিনক'ডটো বা আপোনাৰ যিটো এৰিয়া আছে এৰিয়াত লিখি এডত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত চেল্ফ ডিক্লেৰেশ্যনত ক্লিক কৰি ছাবমিটত ক্লিক কৰিব। এতিয়া মই মোৰ ডিটেইলছখিনি ইয়াত এণ্টাৰ কৰি আছোঁ। সেইখিনি লিখাৰ পিছত আপুনি চেল্ফ ডিক্লেৰেশ্যনত ক্লিক কৰি ছাবমিটত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ফৰ্মখন ছাবমিট হৈ যাব। এতিয়া মোৰটো মই ছাবমিট কৰিছোঁ, এতিয়া লোডিং হৈ আছে। এইটো চাওক ৰেজিষ্টাৰ্ড ছাকচেছফুলি, ইয়াত অ'কে কৰিব। অ'কে কৰাৰ পিছত এতিয়া যদি আপুনি নিজে চেক কৰিব বিচাৰে যে মোৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে নে নাই, নিজে চেক কৰিব পাৰিব। আপুনি ইয়াত ক্লিক কৰিব 3 নম্বৰ অপশ্যনটো। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ আধাৰ কাৰ্ডটো এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত গেট ডিটেইলছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো চাওক আপোনাৰ আহি গ'ল। আপুনি যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছে পুৰা ডিটেইলছখিনি আহি গ'ল। এনেকৈ আপোনাৰ নিজৰ মোবাইলতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আপুনি চেনেলটো যদি নতুন ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব
শ্বেয়াৰ আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।